নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। বলক অলপো পলম নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হেই কচোন, অসমত কি চলি আছে? লকডাউন? না বাবা না। গৰু পিটন? যেতিয়া আমাৰ অসমৰ ছোৱালীবিলাকে ডাঙৰ ডাঙৰ কিছুমান টিকটকাৰ লগ পায়, আমাৰ অসমৰে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ যাক ক্ৰাছ বুলি ভাবে, তেতিয়া সিহঁতৰ ৰিয়েকশ্যন, অ' মা মই সপোন দেখি থকা নাইতো, দিয়কচোন মোক চৰ এটা। অ' মা আই কেন বিলিভ দিছ, কেন আই টেক এ চেলফি উইথ ইউ? এনেকৈ কয়। আজি তৃতীয় দিন ঘৰত থাকি গম পালোঁ যে আমি ল'ৰাবিলাকে গা ধোৱাৰ পিছত টিংটোত সিমানখিনি পানীয়েই এৰোঁ যিমানখিনি পানীয়ে নেকি আমাৰ জাঙিয়াটো ধুব পাৰোঁ। অসমত মাটি চাকি জ্বলাই পৃথিৱীখনক ৰক্ষা কৰিব ওলাইছে বুলি যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শুনি পায়, সেই আমেৰিকা গোটেই লেবৰেটৰীৰ পৰা ভাঙি কিনে মিঠাতেলৰ দোকান দিব। তই ফিল্মত দেখা নাই নি একদম প্ৰথম মাৰ খাই? Oh my God! Wow! Oh my! এই বাচা না, কালি মোক কোপাই আইফোন এটা কিনি দিলে। বাহ ভাই, তোৰ এখন কপাল নহয় দেই, কপাল নহয় এখন তোৰ। কি নহলে? অসমৰ এফাল। কি? এই ব্ৰ, তই ইংলিছত বহুত গান গা বুলি কোৱা শুনিছো। য়েছ ব্ৰ, গান বজাতে মোক এটা শুনা না। অ'কে ব্ৰ। তোৰ মোৱাটো গান গাছে। আমাৰ অসমত সেইটো দিন দেখিবলৈ বেছি দিন নাই আৰু। কিছুমান মাক বাপেকে ক'ব, আমাৰ যে এইটো সৰুটো এইটো চালা লকডাউন দিয়াৰ বাবেই জন্ম হ'ল, নহ'লে এইটো জন্মই নহ'ল হ'লে। এই কলিটো এইটো বন্ধুসকল, আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, ওচৰতে থকা ঘণ্টাটো দবাই দিয়ে। জয় অসম।